Everyone, welcome back to my YouTube channel. বহুত দিনে হল মই ভিডিও আপলোড কৰা নাই ভাবিছে আজি এটা ভিডিও বনাই থওঁ আমি 5 তাৰিখে দিহিং পাটকাইলৈ গৈছিলো আৰু তাৰে কিছুমান সময় মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিলো তো ভাবিলো আপোনালোককো দেখাই দিও তেন্তে ভিডিওটো আপোনালোকে এনজয় কৰক প্ৰথমতে বাছখন একেবাৰে খালী হৈ আছিল তাৰ পাছতে আমাৰ লগৰখিনি উঠি ললে আমাৰ কলেজৰ ফ্ৰণ্টত তো তাৰ পাছতে আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো তেন্তে আপোনালোকে ভিডিওটো একদম শেষলৈকে চাব কেনেকুৱা লাগিলে জনাব মানস আৰু এফালে আমাৰ ছাৰ তাৰ পাছতে আমাৰ মেমো নামিছে আমি দিহিং পাটকাই পোৱাগৈ নাই বাৰু অলপ সময় আছে তাতে অলপ জেগা এডোখৰ আছে নামটো দিল্লী ঘাট তাতে অলপ ৰখা হ'ল অলপ সময় ৰখি সকলোৱে ফটো মাৰি ল'লে তো পাছলৈ ফটো দুখনমান দিছোঁ বাৰু আপোনালোকে চাব পাৰিব সকলোখিনি নামি আহি আছে চাই ল'ব ভিডিঅ'টো ফাইনালি আহি আমি দিহিং পাটকাই পাই গ'লোহি বহুত হাবি বাৰু দেই ভিতৰলৈ সোমাই কি আছে গম পোৱা নাই চাই থাকক আপোনালোকে চাই থাকিলে ভিডিঅ'টো শেষলৈকে গম পাই গৈছে এতিয়া আমি আহি পাই বান্দৰ দেখা পালোঁ সোণালী বান্দৰ একদম দীঘল দীঘল নেচ তো সবে ফটো চটো মাৰি ল'লে তাতে তাৰ পাছতে আমি তাৰপৰা ওলাই ওলালোঁ আকৌ পুনৰবাৰ বাছত হুলস্থুল আৰম্ভ হ'ল লগৰখিনিৰ সৈতে আৰু লগ খাই থাকিলে কি লাগে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি এনেকৈ চলি আছে আপোনালোকে চাই থাকক আহি পাই গ'লো প্ৰেৰণাহঁতৰ ঘৰ আৰু প্ৰেৰণাহঁতৰ ঘৰত বহুত ধুনীয়াকৈ আমাৰ কাৰণে যা যোগাৰ কৰি ৰাখিছিলে হাঁহ মাংসৰ সৈতে ধুনীয়াকৈ একেবাৰে কিন্তু মই তথাপিও আহি পাই সোনকালে প্ৰথমতে খাই দিলোঁ বহুত ভোক লাগি আছিলে কিন্তু বহুত বেছি ভাল লাগিলে সিহঁতৰ ঘৰত এনেকৈ ধুনীয়াকৈ এসাঁজ খালোঁ আৰু লগৰখিনিৰ লগতো গৈছিলোঁ ভাল লাগিলে খাবলৈ আহে মানে আৰু এনেধৰণে চলি থাকিল হেল্ল' কেনেকুৱা দিছে খাই চাওঁ ক্লাছ কৰে আৰু এস্থেটিক মানুহ যে ঘৰত ভাত পানী খাই ঘূৰি আহোঁতে আন্ধাৰেই হ'ল আন্ধাৰতো আহি ভালেই লাগিলে যোৱাৰ পৰা হ'লেকে আমি বহুত বেছি ফূৰ্তি কৰিলোঁ লগৰবিলাকৰ সৈতে একেলগে নাচিলোঁ ভাল লাগিলে সিহঁতৰ সৈতে টাইম স্পেণ্ড কৰি তাৰ পাছতে আমি গৈ পাই প্ৰথম সোমাইছিলোঁ দিশালহঁতৰ ঘৰত সিহঁতৰ ঘৰত ব্ৰেকফাষ্ট কৰিলোঁ তাৰ পাছতে আমি গ'লোঁ দিহিং পাটকাইলৈ তাতো বহুত বেছি ফূৰ্তি কৰিলোঁ আমি লগে ভাগে এনেকৈ লগৰবোৰৰ সৈতে গৈও ভাল লাগে নহয়নে বাৰু তাৰ পাছত একেবাৰে আমি ভাত সাজ খালোঁ প্ৰেৰণাহঁতৰ ঘৰত সিহঁতৰ ঘৰতো বহুত বেছি ধুনীয়াকৈ আমাক আদৰ সাদৰ কৰিলে সিহঁতৰ ঘৰলৈ যোৱাৰো এটা সুযোগ পালোঁ তো এনেকৈ পুনৰবাৰ যোৱাৰ আশাৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ